হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। মই আজি আপোনালোকক এটা অতি গুৰুত্বপূৰ্ণ খবৰ দিবলৈ লৈছোঁ। খবৰটো হৈছে ডিৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যনৰ ফালৰ পৰা এটা অতি গুৰুত্বপূৰ্ণ ন'টিছ দিছে। ন'টিছটো হৈছে গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে এটা অতি গুৰুত্বপূৰ্ণ ন'টিছ। কেইদিনমান আগতে গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ বহুতো সংখ্যক পদ খালী হৈছিলে। গ্ৰেজুৱেট টিচাৰৰ কাৰণে 7,755টা আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে 1,503টা পোষ্ট খালী পদ ওলাইছিলে আৰু এই খালী পদসমূহৰ পূৰণৰ বাবে অনলাইন এপ্লিকেশ্যন আৰম্ভ হৈছিলে। এই অনলাইন এপ্লিকেশ্যন কৰা প্ৰাৰ্থীসকলৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ ন'টিছটো হৈছে তেওঁলোকে এতিয়া ফাৰ্ষ্ট প্ৰিফাৰেন্স অফ ডিষ্ট্ৰিক্টটো চিলেকশ্যন কৰিব লাগিব আৰু এই চিলেকশ্যন ক'ত কৰিব, ৱেবছাইটত গৈ কৰিব। এই ৱেবছাইটটো কেতিয়া মুকলি হ'ব? 29 মাৰ্চ ৰাতি 12টাৰ পৰা এই অনলাইন প্ৰক্ৰিয়াটো আৰম্ভ হ'ব আৰু 1 এপ্ৰিল ৰাতি 12টালৈকে এই অনলাইন প্ৰক্ৰিয়াটো ফাৰ্ষ্ট প্ৰিফাৰেন্স ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰাৰ প্ৰক্ৰিয়াটো চলি থাকিব। অৰ্থাৎ যদি আপোনালোকে ফাৰ্ষ্ট প্ৰিফাৰেন্স ডিষ্ট্ৰিক্টটো চিলেকশ্যন নকৰে, তেতিয়াহ'লে কম্পিউটাৰত তেওঁলোকে ৰেণ্ডমলি চিলেকশ্যন কৰিব আৰু সেইমতেই আপোনালোকৰ পষ্ট হ'ব, কোনটো ডিষ্ট্ৰিক্টত হ'ব এইটো ৰেণ্ডমলি চিলেকশ্যন কৰিব আৰু সেই ডিষ্ট্ৰিক্টতে চাকৰি কৰিব লাগিব। গতিকে ন'টিছটো আপোনালোকক পৰাই শুনাই দিছোঁ, আপোনালোকে ভিডিঅ'টি স্কিপ নকৰাকৈ শুনিব। Following information is hereby published for the concerned candidates who applied and appeared the physical verification of documents testimonials for the post of postgraduate teacher and graduate teacher government provincialized secondary schools in response to the below mentioned advertisement published in the local dailies 28/12/2022. এইটো ষ্টাৰ্ট মাৰ্ক দি দিছে 1 2 3 4 এইবিলাক হ'ল এডভাৰ্টিজমেণ্ট নাম্বাৰ। All the candidates shall have to choose the preference of applied district mandatorily. Window for choosing the preference of applied district by the candidates will be opened from 12 midnight of 29/03/2023 and will end at 12 midnight of 1/04/2020 in the official website at www.madhyamik.assam.gov.in. ইয়াতে আপোনালোকৰ ৱেবছাইটটো কেতিয়া হ'ব? এই ৱেবছাইটটো হৈছে www.madhyamik.assam.gov.in. Those candidates who do not provide online preference random selection of district will be given by the director of secondary education assam. যদি আপোনালোকে প্ৰিফাৰেন্স অফ ডিষ্ট্ৰিক্ট চিলেকশ্যন নকৰে, তেতিয়াহ'লে তেওঁলোকে ৰেণ্ডমলি এটা ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰিব আৰু এইটো ডিৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যনৰ ফালৰ পৰাই কৰিব। No offline application request will be entertained for the purpose. কোনো ধৰণৰ অফলাইন এপ্লিকেশ্যন গ্ৰহণযোগ্য নহ'ব। গতিকে এনেকুৱা ধৰণৰ খবৰ পাবলৈ আপোনালোকে মোৰ চেনেলটো শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু মোৰ চেনেলৰ কাষতে থকা বেল আইকনটো টিপি দিব। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ।